শংকৰদেৱ বিদ্যা নিকেতন বাহাৰঘাটৰ প্ৰতিষ্ঠা দিৱস উদযাপন। বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত উখল মাখল বৃহত্তৰ অঞ্চলটো। নলবাৰী জিলাৰ অন্তৰ্গত লমৰাত অৱস্থিত শংকৰদেৱ বিদ্যা নিকেতন বাহাৰঘাটৰ 33 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি পুৱা নিকেতন প্ৰাংগণত উদযাপন কৰে। তদুপলক্ষে উলিওৱা এটি বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই সমগ্ৰ অঞ্চলটোৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে। সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে বিজেপিৰ ৰাজ্যিক কিষাণ মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্য পৰাগ চৌধুৰীয়ে। শোভাযাত্ৰাৰ পূৰ্বে বাগদেৱীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে নিকেতন পৰিচালনা সমিতিৰ সম্পাদক মহেশ্বৰ ভট্টাচাৰ্যই। নিকেতনৰ পতাকা উত্তোলন কৰে নিকেতন পৰিচালনা সমিতিৰ সভাপতি মহেশ্বৰ কলিতাই। উল্লেখযোগ্য যে বিগত 1993 চনৰ আজিৰ দিনটোতে অঞ্চলৰ কেইজনমান বিদ্যানুৰাগী ৰাইজৰ প্ৰচেষ্টাত শংকৰদেৱ বিদ্যা নিকেতন বাহাৰঘাট প্ৰতিষ্ঠা হৈছিল। প্ৰতিষ্ঠা কালৰ পৰা নিকেতনখনে শিক্ষাৰ উত্তৰণত অঞ্চলটোত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। আজি প্ৰতিষ্ঠা দিৱসৰ শুভক্ষণত প্ৰতিষ্ঠা কালৰ প্ৰয়াত ব্যক্তিসকলক শ্ৰদ্ধা জনোৱাৰ লগতে জীৱিতসকলক শুভেচ্ছা জনায়। আজিৰ শোভাযাত্ৰাত ভাৰত মাতা, ওম সৰস্বতী, ৰাম লক্ষ্মণ, সীতা, হনুমান, অসমৰ জনজাতীয় পোছাক পৰিহিত ছোৱালী, বড়ো, মিচিং, চাহ জনগোষ্ঠীয় মাংগলিক কাৰ্যৰে পানী তোলা, মহোহো, উজাপালি, হোলীগীত আদিৰে আকৰ্ষণীয় কৰি তুলিছে। ইয়াৰ উপৰি নিকেতনৰ একাংশ ছাত্ৰ ছাত্ৰীয়ে ভোজবাদ্য পৰিৱেশন কৰিছিল। সেয়া আছিল এক অন্যতম আকৰ্ষণ। বিদ্যা নিকেতন বাহাৰঘাট যি আজি প্ৰতিষ্ঠা দিৱস, সেইটো হ'ল আমাৰ অঞ্চলৰ বাবে এটা গৌৰৱৰ দিন। কিয়নো 1993 চনত এই অঞ্চলৰ কেইজনমান বিশিষ্ট ব্যক্তি আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত এইখন শংকৰদেৱ বিদ্যা নিকেতন বাহাৰঘাটৰ আৰম্ভ হৈছিলে। আৰু দিনে দিনে এনেকুৱা এটা পৰিস্থিতি হ'ল যে লাহে লাহে এইখনৰ উন্নতি ৰূপে বাঢ়ি গৈ আমাৰ সমাজৰ বাবে, আমাৰ বৰবাগবাসী অঞ্চলৰ বাবে বা আমাৰ নলবাৰী বা অসমৰ বাবে গৌৰৱময় হৈ পৰি আহিছে। আজি এই প্ৰতিষ্ঠা দিৱসৰ 33তম প্ৰতিষ্ঠা দিৱসত সকলো ৰাইজৰ হৈ বা সকলো শুভাকাংক্ষীৰ হৈ মই ইয়াৰে শিক্ষাগুৰুসকল, আচাৰ্যসকল, ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জনাইছোঁ। আৰু আমি নিজে নিজকো শুভেচ্ছা জনাইছোঁ এইটো কাৰণে যে এনেকুৱা এখন গৌৰৱোজ্জ্বল প্ৰতিষ্ঠানৰ আমি সেই একেই ঠাইৰে প্ৰতিষ্ঠানখনৰে আমি শংকৰদেৱ বিদ্যা নিকেতন বাহাৰঘাটৰ আজি 33তম প্ৰতিষ্ঠা দিৱস। 1993 চনত স্থাপিত এই নিকেতনখনে 13 বছৰত ভৰি দিলে। জন্মৰ পৰা 16 বছৰ বয়সত এই নিকেতনখনে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ সুন্দৰ ফলাফল দেখুৱাই আজিলৈকে এটা ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছে। আকৌ 16 বছৰ হ'ল, 2009 পৰা আজিলৈকে আকৌ 16 বছৰ হ'ল। আমাৰ আকৌ দ্বিতীয় ধাপ বগাই যোৱাৰ মন, এই হেঁপাহটো অৰ্থাৎ উচ্চতৰ মাধ্যমিক ইয়াত উন্নতকৰণৰ কাৰণে আমি সামূহিকভাৱে প্ৰচেষ্টা চলাইছোঁ। শংকৰদেৱ বিদ্যা নিকেতনৰ পৰিয়াললৈ ইয়াত আমাৰ অহোগৰকাষ্টি চেষ্টা চলাই আছে। আশা ৰাখিম এই নিউজ ডেস্ক ৰিপৰ্ট, আছাম পত্ৰিকা, NE7।